নমস্কাৰ, মই অবিনাশ গোহাঁই। নতুন এটা ভিডিঅ'লৈ আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি গান এটা শ্বুটিং আছিলে, সেইবাবে বেট দি আহিছোঁ। এয়া ড্ৰেছ পিন্ধাই আছে আমাৰ অৱনীয়ে সুমনক। সুমন যোৰহাটৰ আৰু অৱনী বেদেতিৰে বাৰু। অৱনীয়ে সুন্দৰভাৱে মেনেজমেণ্টটো কৰি ল'ব পাৰে আৰু আমি যাব ওলালোঁ লোকেশ্যনলৈ। যিহেতু অকণ দূৰত আছে লোকেশ্যন আহি পালোঁ আৰু যোনে শিকাই আছে ছোৱালীকেইজনী একেবাৰে নতুন, মানে প্ৰথমবাৰ কৰিবলৈ আহিছে। অলপ কষ্ট হৈছে সিহঁতক শিকাবৰ বাবে, কিন্তু একো নাই, হৈ যায়, চলি যায় আৰু এয়া আমি ৰেডি হৈছোঁ শ্বট ল'বৰ বাবে। সিহঁতক লোকেশ্যনত ভালকৈ ৰখাই লৈছোঁ আৰু সৰু সৰু ল'ৰা ছোৱালীজনীও একেবাৰে সৰু ছোৱালী। আৰু প্ৰথমটো শ্বট এয়া লোৱা হ'ল। বচন দাই শ্বট কাটি আছে, মই ছাইডৰ পৰা চাইহে আছোঁ বাৰু, বৰ্তমানলৈ শ্বটবোৰ লোৱা নাই। এনেধৰণে কামবিলাক চলাই থকা হৈছে। গৰমো বহুত বেছি আৰু সিহঁতৰ দুটামান ইনশ্বতো কাটিব লগা হ'ল, কাটি থৈছোঁ, কিয়নো ভিডিঅ'টোৰ মাজত ভৰাব লাগে বহুতখিনি ইনশ্বট। আৰু ছোৱালীজনীকো ছিংগল শ্বট কিছুমান লৈ থ'লে ভাল, মানে পাছত কোনো ধৰণৰ অসুবিধা নহয়। যিকোনো এটা বস্তু চাবলৈ বাহিৰৰ পৰা যিমান ধুনীয়া লাগে, কিন্তু কৰিব গ'লে বা কৰি থাকিলে বহুত কষ্ট হয়। কিন্তু গোটেইখিনি যেতিয়া মনটো মিলে, হাঁহি ফূৰ্তি কৰি যেতিয়া আমি কামখিনি কৰি থাকোঁ, সেই কষ্টবোৰ অনুভৱ নহয়। আৰু নতুন এটা আকৌ লোকেশ্যনত আহিলোঁ আৰু ইয়াতে পাত ছিঙা কিছুমান চিন দেখাবলগীয়া হৈছে টুকুৰি লৈ পেলাই। তেনেধৰণে কামবিলাক কৰি সামৰণি কৰি আমি ৰাতি আহি ঘৰ পালোঁহি আৰু এডিটিঙত লগালগ বহি গ'লোঁ, কিয়নো গানটো কাম কৰি আদায় কৰিব লাগিব। যোনে আকৌ এইফালে তাক পানী ঢালি দিলে। যোনে তাক বহুত মৰমো কৰে আৰু জোকাই থাকে, কাৰণ সি অকণমান কথাতে অভিমান কৰি লয়। আৰু ৰাতি বহুত দেৰি হ'ল আৰু টোপনি ধৰিছে বেচেৰাটো, শুব লৈছে। এইফালে ৰাতি আমি শুব লৈছোঁ আৰু কাম কৰি আদায় হ'ল। বচন দাই পিনে মোবাইল টিপি আছে, সুমনৰ টোপনি। আপোনালোকে গানটো আদৰি ল'ব বুলি আশা ৰাখিলোঁ। ইমানতে ভিডিঅ'টো সামৰিছোঁ। বাই বাই।